সকলোলৈকে মানুহৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া মই বনাই আছোঁ এয়া বৰপিঠা ওৰফে তেল পিঠা আৰু যোৱাকালি সকলোৰে বিহু কেনেকুৱা গ'ল গৰু বিহু মোৰ কিন্তু এবাৰ গৰু বিহু খুব ভাল গ'ল আৰু আজিৰ পৰা অনুষ্ঠান আৰম্ভ হৈ গৈছে গতিকে আবেলি অনুষ্ঠানৰ কাৰণে ওলাই যাম আৰু কেইটামান বৰপিঠা বনাব বাকী আছিল গতিকে ট্ৰাই কৰিছোঁ বৰপিঠা বনাবলৈ আৰু বৰপিঠাটো সিজা মানে অকণমান হুঁচৰি যিহেতু আজিৰ পৰা মানুহৰ বিহু সকলোৱে হুঁচৰি গাব এয়ায়ে বয়ে দিয়া সৰু সূতাৰ চেলেংখনি পকুৱা সূতাৰে বুটা বাচি বহাগৰ বিহুৰ দিনা গাতে ল'বলৈ ৰাম ৰাম আয়ে বয়ে দিয়া সৰু সূতাৰ চেলেংখনি পকুৱা সূতাৰে বুটা বাচি বহাগৰ বিহুৰ দিনা গাতে ল'বলৈ মোৰ পিঠাটো দেই গ'ল নেকি চাওঁ কিছুখিনি পাহৰিলোঁ আৰু আমি গাঁৱত গাওঁ হুঁচৰি আমি কালিও গাইছোঁ গাঁৱত হুঁচৰি গাঁৱত আমি কি গাওঁ কৃষ্ণাইৰ মূৰৰে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হ'লে ঐ গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি বই দিয়া সৰু ভনী হুঁচৰি গাবলৈ যাওঁ গোবিন্দাই ৰাম তেতেলি তলতে তাত বাতি কৰিলো পাহৰি এৰিলো খুচি গোবিন্দাই ৰাম সেইকাৰণে মোৰ পিঠা দেই গ'ল এতিয়াতো কিন্তু ভাল হৈছে এয়া মোৰ তেল পিঠা ভালেই হৈছে পিঠাখিনি বেয়া হোৱা নাই বাৰু অৱশ্যে তাৰ যিটো বেটাৰটো হয় বেটাৰটো মই বনোৱা নাই আচলতে মোৰ পৰিবাৰে বনাইছে তাই গা ধুব গ'ল চ' মই অলপ হেল্প কৰি দিছোঁ লাষ্ট এফাকি বিহু গাওঁ আৰু তাৰপিছত চাওঁ নাগাওঁ আৰু দেই বিহু কি গাওঁ তই গিৰিকৈ মাৰিলে হে আকাশত গাজনি বৰষা নামিলে বাহিল নৈৰে পানী উজালে ভকুৱাৰী এ মনে কোমলীয়া ৰাখিব হে নোৱাৰো কাষতে তোমাকে পাবলৈ মই বিচাৰো দুটি দেহাই কেতি কৰি সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি আমি হুঁচৰি অনুষ্ঠান কৰিবলৈ গৈ আছোঁ আৰু অহাকালিলৈ লগ পাম আগবেলা 11 বজাত ঢিং জগন্নাথ মন্দিৰ ফিল্ডত আৰু পিছবেলা লগ পাম কামপুৰ জেগাখিনিৰ নাম পাহৰি গ'লো কামপুৰ দেউৰী গাঁও বিহু সন্মিলনত লগ পাম সকলোকে বাই বাই